নমস্কাৰ, মই ষ্ট্ৰগাৰ্ড অভিজিত তালুকদাৰ। মেঘ ৰাশি বা মেঘলগ্নৰ মানুহবোৰনো কেনেকুৱা হয়? মেঘ ৰাশিক ৰাশি চক্ৰৰ সকলোতকৈ সাহসী ৰাশি বুলি ক'ব পাৰে। কাৰণ মেঘ ৰাশিৰ অধিপতি হ'ল মংগল। মংগল হ'ল সেনাপতি। যেতিয়া সেনাপতিয়ে কি কৰে? যুদ্ধৰ কাৰণে সাজু হৈ থাকে সদায়। সেইকাৰণে মেঘ ৰাশিৰ মানুহবোৰে বা মেঘ লগ্নৰ মানুহবোৰে সাধাৰণতে কিবা এটা সেই হ'লে আপোনাৰ মুখৰ আগত কৈ দিব। খুব ষ্ট্ৰেইট ফৰৱাৰ্ড হয়, খুব এম্বিচাছ হয়। কিবা এটা কৰিম বুলি ভাবিলে কৰি দিব পাৰে। কৰ্মক্ষেত্ৰত বহুত খৰধৰে হয়। মানে কৰোঁ বুলি ভাবিছে এতিয়াই কৰিব, কোনো তৎক্ষণাত কৰিব বিচাৰে। তেনেকুৱা মেঘ ৰাশিৰ ব্যক্তিবোৰ হয়। কিন্তু যদি তাত মেঘ ৰাশিৰ লগ্নত মুনৰ প্ৰভাৱ পৰে বা বেলেগ বেলেগ ৰাশিৰ প্ৰভাৱ পৰে, কিন্তু বেলেগ বেলেগ নক্ষত্ৰৰ প্ৰভাৱ আহি যায়, তেতিয়া অলপ ৰাশিৰ গুণাগত গুণ অলপ বেলেগ বেলেগ হোৱা দেখা যায়। তেনেকৈ মেঘ ৰাশিৰ মানুহে বা মেঘ লগ্নৰ মানুহে যদি এটা লক্ষ্যস্থান ধাৰি লয়, তেতিয়া সেই লক্ষ্যটো পাবলৈ তেওঁলোকে যি জান এৰি দিয়ে। মানে মেঘ ৰাশিৰ যিটো চিম্বল হ'ল সেইটো হ'ল পাহাৰীয়া ছাগলী। আপুনি জানে যে ছাগলীয়ে ভয় নকৰে, গৰুৰ লগতো যুদ্ধ কৰিব, বেৰীৰ লগতো যুদ্ধ কৰিব। মানে সেইকাৰণে মেঘ ৰাশিৰ সেইটো চিম্বল দিয়া হৈছে। মেঘ ৰাশিৰ মানুহবোৰো এনেকুৱা। আগত যদি এখনো মানে ৱালো বনাই দিয়া হৈছে মেঘ ৰাশিৰ মানুহৰ আগত, সেইখন ভাঙি হ'লেও তেওঁলোকে ওলাই যাই লক্ষ্যস্থান পাবলৈ প্ৰযত্ন কৰিব। ধন্যবাদ।